ফাইনেলি এনেকৈ ক'ব পৰা এজন পুৰুষ ওলাল। আপোনালোকে চাগে ভাবিছে কি পুৰুষৰ কথা কৈছে। ইমান দিনে চাগে আপোনালোকে অকল মহিলাকেই কৈ অহা শুনিছে যে তোৰ কাৰণে মই ইমান ভাল মানুহ এটা হেৰুৱালোঁ, মোক হেৰুৱালোঁ, DC হেৰুৱালোঁ, প্ৰফেচৰ হেৰুৱালোঁ, ডক্টৰ হেৰুৱালোঁ, তোৰ লগত বিয়া হ'লোঁ, তোৰ কাৰণে মই তাক এৰিলোঁ, তোৰ কাৰণে মই চাকৰি কৰা মানুহ এৰিলোঁ। এনেকৈ চাগে মহিলাকে কোৱা শুনিছে। তেনেকুৱা চাগে সৌভাগ্যৱান পুৰুষ হোৱা নাই যে মই ক'ব পাৰিছে যে মই তোমাৰ কাৰণে মই মোক প্ৰফেচাৰ এজনী হেৰুৱালোঁ, মাষ্টৰ এজনী হেৰুৱালোঁ, এনেকৈ কোৱা পুৰুষ হোৱা শুনা নাই। ফাইনেলি কিন্তু এজন পুৰুষ ওলাই গ'ল। তেওঁ ক'ব পাৰিব যে তোৰ কাৰণে মই এজনী ৰাজকুমাৰী হেৰুৱাইছোঁ, তোৰ কাৰণে এজনী মই ৰাজকুমাৰী ত্যাগ কৰিছোঁ। আপোনালোকে হয়তো বহুতে জানে আৰু বহুতে নাজানে। স্পেইনৰ এজন ফুটবলাৰ হয় গেভি নামটো। তেওঁ চাওক, এইজনী হৈছে ৰাজকুমাৰী স্পেইনৰ, বৰ্তমানৰ ৰাজকুমাৰী মানে ভৱিষ্যতৰ ৰাণী হোৱাৰ প্ৰচেছতে আছে তেখেত। এই ৰাণীগৰাকীয়ে এই ফুটবলাৰজনক, এই গেভি বুলি কোৱা ফুটবলাৰজনক বহুতেই ভাল পায়। বিয়াৰ প্ৰপ'জেল দিছিল, ভাল পোৱাৰ গাৰ্লফ্ৰেণ্ড হ'বলৈ প্ৰপ'জেল দিছিল। কিন্তু ই আকৌ এইজনী গাৰ্লফ্ৰেণ্ডৰ কাৰণে, তাৰ যিজনী মনৰ ৰাণী, এইজনী কাৰণে এখন দেশৰ ৰাণীৰ প্ৰপ'জেল ত্যাগ কৰিছিল। ভৱিষ্যতলৈ গেভিয়ে ক'ব পাৰিব যে মই তোৰ কাৰণে দেশৰ ৰাণীক মই বাদ দিছোঁ, দেশৰ ৰাণীৰ প্ৰপ'জেল মই ঠুকৰাই দিছোঁ, দেশৰ ৰাণীক মই একচেপ্ট কৰা নাই তোৰ কাৰণে। ফাইনেলি এনেকুৱা এজন পুৰুষ ওলাই গ'ল যি এনেকৈ ক'ব পৰা হ'ল। আৰু চাওকচোন, সঁচাকৈ প্ৰেম অতুলনীয়। প্ৰেম নাইকিয়া হ'ল বা প্ৰেমৰ অৱস্থা আজিৰ তাৰিখত সেই আগৰ অৱস্থাত নাই বুলি মানুহে বহুতে কয়। প্ৰেম নাই আৰু আজিকালি, ক'ত প্ৰেম আছে। কিন্তু চাওক, প্ৰেমৰ নিদৰ্শন এতিয়াও জীয়াই আছে। এয়াই হ'ল প্ৰেম। আমাৰ আজিকালি কি হৈছে, এই প্ৰাইভেট জব কৰা, চাকৰি কৰাৰ নিচিনা হৈছে আৰু। দৰমহা য'তে বেছি বেটাৰ পাব তাতে গুচি যায়। প্ৰাইভেট জব কৰা মানুহবিলাকেতো ইটোৰ পিছত সিটো চাকৰি সলাই থাকিবলগীয়া হয় কেৱল দৰমহাটোৰ কাৰণে। য'তে দৰমহা বেছি পায় ত'তে গুচি যায়। আজিকালি আমাৰ ভালপোৱাবিলাকো বা আজিকালিতো বোৱাৰীবিলাকো চনা পনা এৰি পেলাই গুচি যায়। বেটাৰ অপশ্যন পালে, চাকৰি কৰা অপশ্যন পালে বা টকা ভাল মানুহ পালে, মতাটোতো এৰে চনা পনা ল'ৰা ছোৱালীকো এৰি থৈ গুচি যায়। আৰুতো গাৰ্লফ্ৰেণ্ডবোৰৰ কথা নকওঁৱেই, বেটাৰ অপশ্যন পালে আৰু। এইটো মই এতিয়া ধৰক LP স্কুলৰ শিক্ষক এজনৰ লগত প্ৰেমত পৰি আছে। কাইলৈ পঢ়িলে প্ৰফেচৰজনে প্ৰপ'জ দিব, চলে বলে কৌশলে ব্ৰেকআপ দিব লাগে আৰু। এতিয়া তেওঁলোকে এনেধৰণৰ মানসিকতাৰ, অকল মই ছোৱালী বুলিয়ে কোৱা নাই, সকলো ব্যক্তিয়ে এনেধৰণৰ প্ৰেমৰ পৰা শিকা উচিত, এনেধৰণৰ ব্যক্তিত্বৰ পৰা শিকা উচিত। ফুটবলাৰজন বৰ ডাঙৰ ফুটবলাৰো নহয়, তেওঁ ইচ্ছা কৰিলে তেওঁ ইমান, আৰু সাধাৰণতে গ'লে গুচিয়ে যায়। যেনে ৰাণীৰ প্ৰপ'জেল আৰু কোনোবাই ডিছমিছ কৰিব পাৰে নেকি? কিন্তু সঁচাই ভাল পায় ছোৱালীজনীক, সেইটো কাৰণে পাৰিছে। আৰু সঁচা ভাল পোৱাত ইমানখিনি শক্তিও থাকে। যি পাৰে মানে সহজতে কাপোৰ সলোৱা দি বয়ফ্ৰেণ্ড সলাব পাৰে বা গাৰ্লফ্ৰেণ্ড সলাব পাৰে বা মতা সলাব পাৰে বা মাইকী সলাব পাৰে, তেওঁলোকে সাধাৰণতে সঁচা প্ৰেম হোৱাই নাই তেখেতৰ লগত, তেতিয়াহে পাৰে। সঁচা প্ৰেমৰ ক্ষেত্ৰত কেতিয়াও নোৱাৰে। কাৰোবাক যেতিয়া অন্তৰৰ পৰা ভাল পোৱা হয়, তাৰ লগত বা তাইৰ লগত জড়িত যিমান বাধাৰ প্ৰাচীৰ হৈ থাকক, পাহাৰ এখন হৈ থাকক, হিমালয় হৈ থাকক, একো কেৰেপ নকৰে, কৰিহে এৰিব। ইয়াৰ পৰা আমি শিকিবলগীয়া এইখিনিয়ে। কমচে কম এজন পুৰুষ ওলাল যে তোৰ কাৰণে মই এনেকুৱা এজনী ৰাজকুমাৰী ত্যাগ কৰি থৈ আহিছোঁ। ধন্যবাদ গেভি দাদা।